মেচিউৰিটি সেইখিনিয়ে হয় যেতিয়া আপুনি উপলব্ধি কৰে যে আপুনি যাৰ কাৰণে যিমানেই ভাল নহওক কিয় মানুহে আপোনাক তেনেকৈ ট্ৰিট কৰিব যেনেকুৱা তেওঁলোকৰ মুড আৰু নিডছ হ'ব। আপুনি যদি প্ৰিয়জনৰ প্ৰয়োজনীয় হয় তেতিয়াহ'লে আপুনি বহুত গুৰুত্ব পাব, আৰু যদি সময় সাপেক্ষে আপুনি অপ্ৰয়োজনীয় হয় তেতিয়াহ'লে পৰি ৰ'ব হয়তো সৰা পাতৰ দৰে ক'ৰবাত ঠাইত। তেওঁ হয়তো বুটলিবও পাহৰি যাব আপোনাক। এই যে মনত প্ৰশ্ন উঠে যে কিয়নো মৰমৰ বিনিময়ত মৰম নাপাওঁ আমি, কাৰণ কিয় জানে, প্ৰিয়জন আমাৰ বাবেহে প্ৰিয়। তেওঁৰ জীৱনত কিজানিবা আমি মাথো প্ৰয়োজনীয়তাহে, প্ৰিয় নহ'বওতো পাৰোঁ। হেজাৰটা প্ৰশ্ন। কিন্তু এটা কথা ঠিক, আমি ভাল পাব জানো, আমি মৰম দিব জানো। জোৰ কৰি কাৰোবাক নিজৰ জীৱনত ৰাখিবও নোৱাৰোঁ আৰু ৰখাৰ চেষ্টাও কৰিব নালাগে। গতিকে নিজে নিজৰ দৰেই ভাল পাই থাকক আৰু আপুনি আপুনি হৈয়ে থাকক। চাওঁচোন তেওঁ উভতি আহেই নে প্ৰয়োজনীয়তা বুলি ভাবি আমাক কেৱল আদবাটত এৰি থৈ গুচি যায়।